ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি ক্লাছ 11 বায়োলজিৰ তৃতীয়টি চেপ্টাৰ অৰ্থাৎ তৃতীয় পাঠটি আৰম্ভ কৰিম চেপ্টাৰ 3 পাঠটিৰ নাম হৈছে উদ্ভিদ ৰাজ্য অৰ্থাৎ প্লেন্ট কিংডম তোমালোকে ইতিমধ্যে 2 নম্বৰ অধ্যায়ত পাঁচ ৰাজ্য বৰ্গীকৰণ পদ্ধতি পাই আহিছা পাঁচ ৰাজ্য বৰ্গীকৰণ পদ্ধতি আগবঢ়াইছিল আৰ.এইচ. হোৱাইটেকাৰে আৰু যাত গোটেই পৃথিৱীৰ সকলো জীৱবিলাকক পাঁচটা ৰাজ্যত আগবঢ়াইছিল পাঁচ ৰাজ্য পদ্ধতিৰ বিশেষ ৰাজ্যসমূহ হৈছে মনেৰা প্ৰটিষ্টা ভেকুৰ তাৰপিছত আহিছিলে উদ্ভিদ ৰাজ্য বা প্লেন্টি আৰু 5 নম্বৰত আহিছিলে প্ৰাণী এতিয়া এই পাঁচ ৰাজ্যৰ ভিতৰত আমি 4 নম্বৰ ৰাজ্যটি অৰ্থাৎ উদ্ভিদ ৰাজ্যৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো এতিয়া উদ্ভিদ ৰাজ্যৰ ধাৰণা কিন্তু প্ৰাচীন দিনৰ পৰা বিশেষভাৱে সলনি হৈ আহিছে পাঁচ ৰাজ্য পদ্ধতি উদ্ভাৱন হোৱাৰ আগত যেতিয়া দুই ৰাজ্য পদ্ধতি আছিল যি কেৰালাছ লিনিয়াছে আগবঢ়াইছে তাত গোটেই জীৱবিলাকক উদ্ভিদ আৰু প্ৰাণী দুটাই ভাগত ভাগ কৰিছিল হয়নে তেতিয়া উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত কুকবেৰ থকা মনেৰা প্ৰতিষ্ঠা আৰু ভেকুৰ ৰাজ্যৰো কুকবেৰ থকা জীৱসমূহক সুমোৱা হৈছিল উদ্ভিদ ৰাজ্যৰ ভিতৰতে গণ্য কৰা হৈছিল এতিয়া কিন্তু এই মনেৰা প্ৰতিষ্ঠা আৰু ভেকুৰ ৰাজ্যৰ কুকবেৰ থকা জীৱসমূহক উদ্ভিদ ৰাজ্যৰ পৰা বহিগত কৰা হৈছে আৰু নতুন বিভিন্ন ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান উদ্ভিদ ৰাজ্যত গণ্য কৰা বিশেষ কিছুমান কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য হৈছে যে উদ্ভিদ ৰাজ্যৰ কুকবেৰ আছে তাৰ পিছত কোষসমূহ সংকুক কেন্দ্ৰীয় কোষ মই আগতো কৈ আহিছো সংকুক কেন্দ্ৰীয় কোষ মানে হ'ল কোষবিলাকত ডেফিনিট নিউক্লিয়াছ থাকে বা কোষাৱৰণেৰে আবৃত নহয় কোষ কেন্দ্ৰাৱৰণেৰে আবৃত কোষ কেন্দ্ৰ থাকে সংকুক কেন্দ্ৰীয় কোষ আৰু হ'ল সপুষ্ট পুষ্টি পদ্ধতি অৰ্থাৎ সিহঁত হালুক সংশ্লেষণ কৰে এই বিভিন্ন ৰাজ্যসমূহ বিভিন্ন ভাগত ভাগ কৰিবলৈ বা বৰ্গীকৰণ কৰিবলৈ বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হৈছিল প্ৰথমটো পদ্ধতি আছিলে হ'ল আৰ্টিফিচিয়েল সিস্টেম বা কৃত্ৰিম পদ্ধতি কৃত্ৰিম বৰ্গীকৰণ পদ্ধতি কৃত্ৰিম বৰ্গীকৰণ পদ্ধতি বা যাক আমি কওঁ আৰ্টিফিচিয়েল সিস্টেম অফ ক্লাছিফিকেশ্যন এইটো আগবঢ়াইছিল কেৰালাছ লিনিয়াছে যাক আমি ফাদাৰ অফ টেক্সনমি বুলিও কওঁ বা বৰ্গীকৰণৰ পিতৃৰূপেও তেখেতক জনা যায় এতিয়া কৃত্ৰিম বৰ্গীকৰণ পদ্ধতি আগবঢ়াওঁতে তেখেতে কিছুমান খুবেই সিম্পল বা সৰল বৈশিষ্ট্য লৈছিল প্ৰাণীসমূহক ভাগ কৰিবলৈ তাৰ প্ৰথমতে হৈছিল অংগজ বৈশিষ্ট্যসমূহ লৈছিল আৰু যৌন বৈশিষ্ট্যসমূহ লৈছিল যিবিলাক যৌন বৈশিষ্ট্য আমি বাহিৰে দেখা পাওঁ সেইবিলাক বৈশিষ্ট্য লৈ প্ৰাণীসমূহ বা উদ্ভিদসমূহ বিভিন্ন ভাগত ভাগ কৰিছিল গতিকে এইবোৰ কাৰণত যে খুবেই কম ধৰণৰ বৈশিষ্ট্য তেওঁ লৈ পেলাই ক্লাছিফিকেশ্যনটো আগবঢ়াইছিল সেইবিলাক কাৰণত কৃত্ৰিম বৰ্গীকৰণ পদ্ধতিটো পিছলৈ বিশেষভাৱে গ্ৰহণযোগ্য কৰা নহ'ল সময়ৰ লগে লগে তাৰ পিছত আহিলে নেচাৰেল সিস্টেম অফ ক্লাছিফিকেশ্যন বা প্ৰাকৃতিক বৰ্গীকৰণ পদ্ধতি
প্ৰাকৃতিক বৰ্গীকৰণ পদ্ধতিক আমি ইংৰাজীত নেচাৰেল চিষ্টেম অফ ক্লাছিফিকেশ্যন বুলিও কওঁ আৰু এইটো আগবঢ়াইছিল ছাৰ জোচেফ ডেল্টন হুকাৰ আৰু জৰ্জ বেন্থামে এই দুইজনক একেলগে বেন্থাম এণ্ড হুকাৰ বুলিও জনা যায় আৰু এই নেচাৰেল চিষ্টেম অফ ক্লাছিফিকেশ্যন বা প্ৰাকৃতিক বৰ্গীকৰণ পদ্ধতিক বেন্থাম এণ্ড হুকাৰ্ছ ক্লাছিফিকেশ্যন বুলিও জনা যায় এতিয়া এই পদ্ধতিৰ বিশেষ এটি বৈশিষ্ট্য হৈছে যে এই পদ্ধতিত অকল অংগজ বৈশিষ্ট্য বা বহি বৈশিষ্ট্যৰ লগতে বিভিন্ন ধৰণৰ আভ্যন্তৰীণ বৈশিষ্ট্যও অন্তৰ্গত কৰিছিল যেনেকৈ উদ্ভিদৰ বা প্ৰাণীৰ বিভিন্ন ডেভেলপমেণ্ট প্ৰচেছ বা এনাটমি বা আন্তঃগাঁথনি এইবিলাক বিভিন্ন ধৰণৰ এমব্ৰায়লজি বা ভ্ৰূণবিদ্যা এইবিলাক বিভিন্ন ধৰণৰ বৈশিষ্ট্যবিলাক ইনক্লুড কৰিছিল বা অন্তৰ্গত কৰিছিল আৰু এইবিলাক ৰিজনৰ কাৰণে বা এইবিলাক কাৰণৰ কাৰণে প্ৰাকৃতিক বৰ্গীকৰণ পদ্ধতিটো সকলোতকৈ বেছি গ্ৰহণযোগ্য হৈছে বৰ্তমান এই দুবিধ পদ্ধতিৰ বাহিৰেও আন কিছুমান পদ্ধতি আছে যেনেকৈ জাতিবৃত্তীয় পদ্ধতি বৰ্গীকৰণ পদ্ধতি জাতিবৃত্তীয় বৰ্গীকৰণ পদ্ধতিক আমি সাধাৰণতে ইংৰাজীত ফাইলোজেনেটিক চিষ্টেম অফ ক্লাছিফিকেশ্যন বুলিও জানো এতিয়া জাতিবৃত্তীয় বৰ্গীকৰণ পদ্ধতিত বিভিন্ন ধৰণৰ প্ৰাণীসমূহ বা উদ্ভিদসমূহ কেনেধৰণে বিৱৰ্তনৰ লগত জড়িত বা সিহঁতৰ পূৰ্বপুৰুষ কেনেধৰণে ৰিলেটেড হৈ আছে বা এটা আন এটাৰ লগত কি ধৰণে জড়িত হৈ আছে সেইবোৰ বৈশিষ্ট্য ইনক্লুড কৰা হয় তাৰপিছত আহে সংখ্যাত্মক বৰ্গীকৰণ পদ্ধতি এতিয়া সংখ্যাত্মক বৰ্গীকৰণ পদ্ধতিক আমি ইংৰাজীত নিউমাৰিকেল টেক্সনমি বুলিও জানো এতিয়া নিউমাৰিকেল টেক্সনমি সাধাৰণতে বিভিন্ন কেৰেক্টাৰ্ছসমূহ সংখ্যাৰ ওপৰত ভিত্তি কৰে যেনেকৈ কিমানটা কেৰেক্টাৰ কমন আছে দুটা অৰ্গেনিজমৰ মাজত বা দুটা জীৱৰ মাজত কি কেইটা কেৰেক্টাৰ বা কেইটা বৈশিষ্ট্যৰ মিল আছে সেইবিলাকক কম্পিউটাৰাইজ কৰি বা সিহঁতৰ কাৰণে কিছুমান বিশেষ কোডৰ সৃষ্টি কৰি তেনেধৰণে বৰ্গীকৰণ কৰা হয় তাৰপিছত আহে কুশজ বৰ্গীকৰণ পদ্ধতি বা ইয়াক আমি ইংৰাজীত কওঁ চাইটোটেক্সনমি এতিয়া কুশজ বৰ্গীকৰণ পদ্ধতিত বিশেষকৈ যিহেতু কোষ মানে আমি জানো জীৱদেহৰ গঠনৰ তথা কাৰ্যৰ একক এতিয়া বিশেষ বিভিন্ন জীৱসমূহৰ কোষৰ গঠননো কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি এইবিধ বৰ্গীকৰণ কৰা হয় তাৰপিছত আমি আগবাঢ়িম আৰু কিছুমান বৰ্গীকৰণ পদ্ধতি আছে যাৰ হ'ল 6 নম্বৰ আমি আগবাঢ়িছো যাৰ নাম হ'ল ৰাসায়নিক বৰ্গীকৰণ পদ্ধতি গোটেইখিনি লিখা নাই আৰু মই অকল ৰাসায়নিক বুলি লিখিছো ইংৰাজীত কোৱা হয় কেমোটেক্সনমি এটা ৰাসায়নিক যেহেতু নামটোৱে কয় যে ৰাসায়নিক মানে নিশ্চয় কিবা ৰাসায়ন পদাৰ্থৰ লগত জড়িত হ'ব গতিকে বিভিন্ন উদ্ভিদ বা বিভিন্ন প্ৰাণীত কি ধৰণৰ ৰাসায়নিক দ্ৰব্য আছে বা প্ৰেজেন্ট আছে তাৰ ওপৰত ভিত্তি কৰি যদি বৰ্গীকৰণ কৰা হয় তাক আমি ৰাসায়নিক বৰ্গীকৰণ পদ্ধতি বুলি জানো এতিয়া উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত কেইবাটাও বৰ্গত ভাগ কৰা হৈছে অৰ্থাৎ উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত সকলো উদ্ভিদকে বিশেষ কিছুমান ভাগত ভাগ কৰা হৈছে এই টোটেল বৰ্গ হ'ল 5টা বৰ্গ এইকেইটা আমি নামকেইটা এতিয়া কম প্ৰথমবিধ হ'ল শেলাই বা এলগি বুলিও আমি জানো ইংৰাজীত পিছৰটো আহিলে মজ বৰ্গ যাক আমি ইংৰাজীত কওঁ ব্ৰায়োফাইট তাৰ পিছৰটো আহিলে ঢেকিয়া বৰ্গ
ইংৰাজীত আমি কওঁ টেৰিডোফাইট তাৰ পিছত আহিলে নগ্নবীজী উদ্ভিদ যাক আমি কওঁ জিমনোস্পাৰ্মছ তাৰ পিছত আহে সকলোতকৈ উচ্চ খাপৰ উদ্ভিদ অৰ্থাৎ গুপ্তবীজী উদ্ভিদ গুপ্তবীজী উদ্ভিদক আমি সপুষ্পক উদ্ভিদ বুলিও জানো ইংৰাজীত কোৱা হয় এনজিওস্পাৰ্মছ এতিয়া এইকেইটা হ'ল উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত বিভিন্ন বৰ্গসমূহ তাৰে ভিতৰত আজি আমি প্ৰথমটি বৰ্গ অকল শেলাইৰ বিষয়ে বিস্তাৰকৈ আলোচনা কৰিম এতিয়া আমি শেলাই বৰ্গৰ বিভিন্ন বৈশিষ্ট্যসমূহ আলোচনা কৰিম সাধাৰণ বৈশিষ্ট্য অৰ্থাৎ যাক আমি জেনেৰেল ক্যাৰেক্টাৰিষ্টিক্স বুলিও কওঁ প্ৰথমটি বৈশিষ্ট্য হৈছে দৈহিক সংগঠন গতিকে শেলাই এটাৰ দেহৰনো কেনেকুৱা ধৰণৰ সংগঠন থাকে সেই বিষয়ে আলোচনা কৰোঁ আহা দৈহিক সংগঠন ক'বলৈ গ'লে শেলাই এবিধৰ দৈহিক সংগঠন খুবেই সৰল আৰু দেহটো সমকায় বুলি কোৱা হয় সমকায় অৰ্থাৎ থেলাছ লাইক ইয়াৰ আৰু অৰ্থ হ'ল যে সমকায় উদ্ভিদবিলাকক সাধাৰণতে উদ্ভিদবিলাকক উচ্চ খাপৰ উদ্ভিদবিলাকক পাত আৰু ৰুট বা শিপা আৰু পাত আৰু কাণ্ড হিচাপে ভাগ কৰিব পাৰি হয় নাই কিন্তু সমকায় উদ্ভিদবিলাকক তেনেকুৱা কাণ্ড পাত বা শিপাৰ হিচাপে তিনি ভাগত ভগাব নোৱাৰি গোটেই গাটো থেলাছ লাইক বা সমকায় আকাৰৰ হয় আৰু শিপাৰ ঠাইত সিহঁতৰ কিছুমান বিশেষ ধৰণৰ সূতাৰ দৰে কিছুমান হেৰি থাকে আকৃতি পোৱা যায় যিবোৰৰ সহায়ত সিহঁতে য'ত থাকে তাত ভালকৈ খামুচ মাৰি ধৰিব পাৰে সেইবোৰক হোল্ড ফাষ্ট বুলি জনা যায় শিপাৰ জাগাত যোনবিলাক থাকে হোল্ড ফাষ্ট বুলি কোৱা হয় এতিয়া দৈহিক গঠনৰ পিছত আগবাঢ়িছোঁ বাসস্থানৰ বিষয়ে আলোচনা কৰিবলৈ বেছিভাগ শেলাই বাসস্থান হিচাপে জলজ হয় অৰ্থাৎ বেছিভাগ শেলাই পানীত বাস কৰে তাৰ ভিতৰত বাসস্থান হিচাপে কিছুমানে খুব সেমেকা মাটি বা সেমেকা কাঠ বা শিল তেনেকুৱা জায়গাতো থাকিব পাৰে কিন্তু এটা বস্তুৱে যে জায়গাখিনি সেমেকা হ'ব লাগিব বা খুব শুকান জায়গাত কিন্তু শেলাই সাধাৰণতে নাথাকে বা বেছিভাগ জলজ হয় এতিয়া জলজক আমি ইংৰাজীত একুৱাটিক অৰ্গেনিজম বুলিও কওঁ জলজ প্ৰাণীসমূহক এতিয়া জলজ হ'বলৈ হ'লে তাৰ দুই ধৰণৰ জলজ বাসস্থান হ'ব পাৰে এবিধ হ'ল নিৰ্মল আৰু আনবিধ হ'ল লুণীয়া নিৰ্মল আৰু লুণীয়া জলজ প্ৰাণীৰ উদাহৰণ তোমালোকে নিৰ্মল পানীৰ উদাহৰণ তোমালোকে জানা নাই বাৰু নিৰ্মল মানে ইংৰাজীত কোৱা হয় ফ্ৰেছ ৱাটাৰ বা যেনেকৈ সাধাৰণতে আমাৰ ধৰা বিভিন্ন পুখুৰী বা বিভিন্ন নদী এইবিলাক হ্ৰদ এইবিলাকৰ পানীসমূহ আমি নিৰ্মল পানী বুলি জনা যায় য'ত মানে বিভিন্ন লৱণৰ পৰিমাণ খুবেই কম থাকে সেইকাৰণে নিৰ্মল বুলি জনা যায় আনহাতে বিভিন্ন সাগৰ মহাসাগৰ আদিৰ পানীবোৰক আমি লুণীয়া পানীৰ উৎস হিচাপে গণ্য কৰোঁ লুণীয়াক ইংলিছত কোৱা হয় মেৰাইন ৱাটাৰ আৰু নিৰ্মলক কোৱা হয় ফ্ৰেছ ৱাটাৰ গতিকে জলজৰ ভিতৰত এই দুইবিধ ভাগ হ'ব পাৰে তাৰপিছত আমি আৰম্ভ কৰিম আগবাঢ়িছোঁ পুষ্টি পদ্ধতিৰ বিষয়ে আলোচনা কৰিবলৈ এতিয়া শেলাই যিহেতু উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত গতিকে পুষ্টি পদ্ধতি সপুষ্ট হ'ব হয় নহয় সপুষ্ট কাৰণ কি সিহঁতৰ গাত কি থাকে ক্লৰোপ্লাষ্ট থাকে ক্লৰোপ্লাষ্ট বা পত্ৰহৰিত থাকে এতিয়া ক্লৰোপ্লাষ্ট এনে এবিধ ৰঞ্জক পদাৰ্থ যিয়ে সালোক সংশ্লেষণত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে বা সালোক সংশ্লেষণ সংগঠিত কৰে গতিকে পুষ্টি পদ্ধতি শেলাইৰ সপুষ্ট হ'ব কিন্তু কেতিয়াবা শেলাই কিন্তু সহযোগীও হ'ব পাৰে সহযোগী মানে এনে এবিধ পুষ্টি পদ্ধতি য'ত দুবিধ বেলেগ বেলেগ জীৱই একেলগে বাস কৰে আৰু দুয়োবিধ জীৱই এটাই আনটাৰ উপকাৰ সাধন কৰে সহযোগী পদ্ধতিটোক সাধাৰণতে ইংৰাজীত তোমালোকে শুনিছা চাগে চিম্বায়চিছ বুলি কোৱা হয়
symbiosis আৰু জীৱবিলাকক কোৱা হয় symbiotic organism এতিয়া সহযোগীৰ উদাহৰণ স্বৰূপে আমি এলগি আৰু বা খেলাই আৰু ভেকুৰৰ সহযোগী পদ্ধতিটোৰ বিষয়ে আলোচনা মানে উদাহৰণ হিচাপে দিব পাৰো তাৰ নাম হ'ল লাইকেন বা লাইকেনক আমি উদাহৰণ হিচাপে দিব পাৰো লাইকেনৰ এতিয়া হেৰি খেলাই থাকে আৰু এবিধ খেলাইৰ জীৱ থাকে আৰু এবিধ ভেকুৰ থাকে আৰু দুয়োবিধে এটা আনটাক বিভিন্ন ধৰণে সহায় কৰে এটা কোনোটোৱে কাৰো অপকাৰ সাধ্য নকৰে গতিকে সেই কাৰণে সিহঁতক সিম্বায়সিস সিস্টেম বুলি জনা যায় এতিয়া আহিছো কুখীয় সংগঠনৰ প্ৰতি আগবাঢ়িছো কুখীয় সংগঠন ক'বলৈ গ'লে খেলাইবোৰ এককুখীয় হ'ব পাৰে অৰ্থাৎ সিহঁতৰ গা বা দেহ এটা কোষেৰে গঠিত হ'ব পাৰে বা সিহঁত বহুকুখীয় হ'ব পাৰে এটা বিভিন্ন খেলাইৰ বিভিন্ন গ্ৰুপছ সমূহ আমি কি মানে খেলাইৰ আন্ডাৰত বিভিন্ন খেলাইবোৰক উদাহৰণ স্বৰূপে দিবলৈ আমি ক'ব পাৰো যে এবিধ এককুখী খেলাই হৈছে ক্লেমাইডোমোনাছ যি অকলে বাস কৰে আনহাতে কিছুমান খেলাই আকৌ উপনিবেশ পাতি বাস কৰে বা কলোনী সংগঠন কৰে কলোনী ফৰ্মেশন কৰে যাৰ উদাহৰণ স্বৰূপে আমি ভলভক্সৰ উদাহৰণ দিব পাৰো ভলভক্সে সাধাৰণতে কলোনী পাতি বাস কৰে আৰু এককুখী ক্লেমাইডোমোনাছে ফ্ৰী লিভিং কৰে ক্লেমাইডোমোনাছ আনহাতে আন কিছুমান খেলাই খুটা আকৃতিৰ গঠন লয় যেনে স্পাইৰোগাইৰা আৰু ইউলোথ্ৰিক্স ইত্যাদি খুটাৰ ধৰণে গঠন আগবঢ়ায় আৰু তাৰ পিছত আমি আগবাঢ়িছো প্ৰজনন পদ্ধতি আমি ইতিমধ্যে প্ৰথম পাঠটিত আলোচনা কৰিছো যে প্ৰজনন পদ্ধতি হ'ল যিটো পদ্ধতিৰ সহায়ত উদ্ভিদ বা জীৱই নিজৰ দৰে অপত্য বা সন্তানৰ সৃষ্টি কৰিব পাৰে এতিয়া প্ৰজনন পদ্ধতি খেলায়ত তিনি ধৰণৰ হয় এবিধ হ'ল অংগজ এবিধ হ'ল অযৌন আৰু আনবিধ হ'ল যৌন প্ৰজনন পদ্ধতি এটা অংগজক আমি ইংৰাজীত কওঁ ভেজিটেটিভ ৰিপ্ৰডাকশন অযৌনক কওঁ এসেক্সুৱেল ৰিপ্ৰডাকশন আৰু যৌনক কোৱা হয় সেক্সুৱেল ৰিপ্ৰডাকশন এতিয়া ভেজিটেটিভ ৰিপ্ৰডাকশনৰ সাধাৰণতে কিছুমান খেলায়ে ফ্ৰেগমেন্টেশন বা খণ্ডিতকৰণৰ সহায়েৰে নিজৰ বংশ বিস্তাৰ কৰে আৰু সেইবিধ খণ্ডিতকৰণ এটা উদাহৰণ হ'ল অংগজ প্ৰজননৰ খণ্ডিতকৰণৰ সাধাৰণতে এটা খেলাই বা এবিধ খেলাই খুব 4-5টা বা তাতকৈ অধিক খণ্ডলৈ ৰূপান্তৰ হয় আৰু তাৰ প্ৰত্যেকটি খণ্ডই নতুন নতুন খেলাইৰ উদ্ভৱ কৰে বা সৃষ্টি কৰে তো এনেদৰে আমাৰ খেলাইত অংগজ প্ৰজনন পোৱা যায় তাৰ পিছত আহিল যে অযৌন প্ৰজনন কিদৰে হয় খেলায়ে অযৌন প্ৰজননৰ কাৰণে স্পোৰ ফৰ্মেশন কৰে স্পোৰ বা অসমীয়াত আমি কওঁ ৰেণু এতিয়া ৰেণুবোৰ সাধাৰণতে যেহেতু বেছিভাগ খেলাই জলজ হয়নে গতিকে সাধাৰণতে বেছিভাগ ৰেণু হ'ল চলৰেণু বা জুস্পোৰ্স মানে যোনবিলাক ৰেণুৱে চলিব পাৰে বা মুভমেন্ট কৰিব পাৰে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সিহঁতক কয় চলৰেণু এতিয়া ৰেণুবোৰত কিছুমান দেওহিক গঠন থাকে যিবিলাকে সিহঁতক চলাচল কৰাৰ সহায় কৰে যাৰ নাম হ'ল ফ্লেজেলা গতিকে খেলাইবোৰত ফ্লেজেলা যুক্ত চলৰেণু পোৱা যায় এতিয়া আগবাঢ়িম আমি যৌন প্ৰজননৰ লৈ তো যৌন প্ৰজননো খেলাই তিনি ধৰণৰ যৌন প্ৰজনন হয় যাৰ প্ৰথমবিধ হ'ল সমজনন কোষী দ্বিতীয়বিধ হ'ল অসমজনন কোষী আৰু তৃতীয়বিধ হ'ল উগেমাছৰ অসমীয়া নামটো কিতাপত দিয়া নাই প্ৰথম দুটা দিছে
এতিয়া যৌন প্ৰজননৰ কাৰণে জনন কোষৰ প্ৰস্তুত বা সৃষ্টি হ'ব লাগে এতিয়া জনন কোষ দুটা জনন কোষৰ সৃষ্টি হ'ব লাগিব সাধাৰণতে আৰু সেই দুটাৰ জনন কোষৰ মিলনৰ ফলত যোনটো কোষ গঠিত হ'ব তাৰ পৰাই নতুন খেলাইৰ সৃষ্টি হয় এতিয়া যৌন প্ৰজননৰ যেহেতু তিনটা ভাগ আছে প্ৰথমটি এটা এটাকৈ আমি আলোচনা কৰিম প্ৰথমটি হ'ল সমজনন কোষী বা ইংৰাজীত কোৱা হয় আইসোগেমাছ ৰিপ্ৰডাকচন আইসোগেমাছ এতিয়া যদি দুইবিধ জনন কোষ একে ধৰণৰ দুটা জনন কোষ ফ্লেজেলা যুক্ত ধৰক এইবোৰ যদি ফ্লেজেলা হিচাপে আমি গণ্য কৰোঁ ফ্লেজেলা যুক্ত বা ফ্লেজেলা বিহীন দুইবিধ জনন কোষ লগ হৈ পেলাই যোনটো খেলাই প্ৰস্তুত কৰে হয়তো ফ্লেজেলা যুক্ত হলে দুইবিধ ফ্লেজেলা যুক্ত হ'ব আৰু যদি ফ্লেজেলা বিহীন হয় দুইবিধ ফ্লেজেলা বিহীন হ'ব গতিকে দুইবিধ একে ধৰণৰ জনন কোষ লগ হৈ যদি নতুন খেলাইৰ সৃষ্টি কৰে তাক আমি কওঁ আইসোগেমাছ ৰিপ্ৰডাকচন বা সমজনন কোষী প্ৰজনন তাৰ পিছত আমি আহোঁ অসমজনন কোষী অৰ্থাৎ এনাইসোগেমাছ এতিয়া জনন কোষবোৰৰ ভিতৰত এটা যদি আন এটাৰ পৰা দেখাত ডিফাৰেণ্ট হয় বা বেলেগ হয় ধৰক এটাৰ ফ্লেজেলা নাই আৰু এটাৰ ফ্লেজেলা আছে তো হিয়ত দুটাৰ মিলনৰ ফলত যদি যেতিয়া খেলাৰ সৃষ্টি হ'ব তাক আমি কম এনাইসোগেমাছ ৰিপ্ৰডাকচন বা অসমজনন কোষী প্ৰজনন এতিয়া আইসোগেমাছ আৰু এনাইসোগেমাছৰ একবিধ বিশেষ বৈশিষ্ট্য হ'ল যে সিহঁতৰ জনন কোষ দুটা জনন কোষৰ মিলন হয় যদিও সেই দুটা জনন কোষৰ কিন্তু কোনটো মেল বা কোনবিধ পিতৃ জনন কোষ বা কোনবিধ মাতৃ জনন কোষ সেইটো ধৰিব আমি নোৱাৰোঁ তাৰ পৰিৱৰ্তে 3 নম্বৰ যোনটো ৰিপ্ৰডাকচন আছে বা প্ৰজনন পদ্ধতি আছে যাৰ নাম হ'ল ওগেমাছ তাত কিন্তু এটা পিতৃ জনন কোষ আৰু এটা মাতৃ জনন কোষৰ মিলন ঘটে পিতৃ জনন কোষবিধ সাধাৰণতে সৰু হয় আৰু ফ্লেজেলা যুক্ত হয় কাৰণ সিহঁতে মুভমেন্ট কৰিব পাৰে আৰু মাতৃ জনন কোষবিধ সাধাৰণতে ডাঙৰ হয় আৰু সিহঁত স্থিৰ হয় মানে লৰচৰ নকৰে আৰু সিহঁতৰ মিলনৰ ফলত নতুন যদি খেলাৰ সৃষ্টি হয় তাক আমি কওঁ ওগেমাছ ৰিপ্ৰডাকচন এতিয়া এইখিনিতে আমি খেলাৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰিছোঁ এইখিনিতে সমাপ্ত পৰে তাৰ পিছত আমি আলোচনা কৰিম খেলাৰ কিছুমান বিশেষ প্ৰয়োজনীয়তা কি এতিয়া খেলাৰ ইকনমিক ইম্পৰ্টেন্স বা বাণিজ্যিক বিশেষত্ববোৰৰ বিষয়ে আলোচনা কৰোঁ খেলাই হ'ল যেহেতু খেলাইবোৰ সপুষ্ট গতিকে সিহঁতে সালোক সংশ্লেষণ কৰে আৰু সালোক সংশ্লেষণৰ কাৰণে সিহঁতে কাৰ্বন ডাই অক্সাইড সংস্থাপিত কৰে গতিকে গোটেই পৃথিৱীৰ যিমান কাৰ্বন ডাই অক্সাইড আছে তাৰ প্ৰায় 50% অৰ্থাৎ 50% খেলায়ে সংস্থাপিত কৰে তাৰ পিছত হ'ল দ্বিতীয়টি হ'ল যেহেতু সিহঁতে সপুষ্ট আকৌ সিহঁতে অক্সিজেন উৎপাদন কৰে গতিকে এইটো আৰু এটা খুবেই ইম্পৰ্টেণ্ট পইণ্ট যে অক্সিজেন উৎপাদন কৰাৰ সহায় কৰে গতিকে এটমছফিয়াৰত অক্সিজেনৰ পৰিমাণটো সিহঁতে মেইনটেইন কৰিবৰ কাৰণে সহায় কৰে তাৰ পিছত খেলাৰ আন কিছুমান বৈশিষ্ট্য হৈছে যে সিহঁতে কিছুমানে এলগিয়ে কিছুমান বহু শৰ্কৰা উৎপাদন কৰে যাৰ উদাহৰণস্বৰূপে আমি এলগিন নামৰ বহু শৰ্কৰাটিৰ নাম ল'ব পাৰোঁ এবিধ হ'ল তাৰ পিছত আন কিছুমান বৈশিষ্ট্য হৈছে যে এলগিবিলাকে কিছুমান বাণিজ্যিক দ্ৰব্য যেনে আমাৰ জেলি উৎপাদনৰ কাৰণে বা আইচক্ৰীম উৎপাদনৰ কাৰণে এলগিবোৰক বিশেষভাৱে ব্যৱহাৰ কৰা হয় কিছুমান এলগি আকৌ পাৰফিউম উৎপাদনৰ কাৰণেও ব্যৱহাৰ কৰে বা পাৰফিউম মানে সেন্ট বা পাৰফিউম এইবোৰ আৰু ধূপকাঠি এইবিলাকৰ উৎপাদনৰ কাৰণেও ব্যৱহাৰ কৰা হয় আনহাতে আমাৰ অনুজীৱবিলাকৰ বাণিজ্যিকভাৱে বৃদ্ধি কৰিবলৈ এক বিশেষ ধৰণৰ মিডিয়াৰ প্ৰয়োজন যাৰ নাম আমি কওঁ আগাৰ বুলি জনা যায় সেই আগাৰ উৎপাদনৰ কাৰণেও এলগিৰ বা খেলাইৰ ব্যৱহাৰ কৰা হয় আনহাতে কিছুমান এককোষী এলগি খুবেই বেছি পৰিমাণে প্ৰটিনযুক্ত গতিকে সিহঁতৰ গাত খুব বেছি পৰিমাণে প্ৰটিন পোৱা যায় উদাহৰণস্বৰূপে আমি ক্লৰেলা আৰু স্পাইৰুলিনাৰ নাম ক'ব পাৰোঁ সিহঁতক
আমাৰ মহাকাশচাৰীবিলাকে খাদ্য হিচাপে লৈ যায় কাৰণ কি যেহেতু সিহঁত এককোষী সিহঁতৰ ভৰ খুবেই কম আৰু সিহঁত হাইলি প্ৰটিনেচিয়াছ বা সিহঁতৰ গাত খুব বেছি পৰিমাণে প্ৰটিন পোৱা যায় গতিকে সিহঁত এক খুব উল্লেখযোগ্য খাদ্যৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি আনহাতে যেহেতু বেছিভাগ খেলাই জলজ গতিকে জলজ যোনটো চক্ৰ যে খাদ্য চক্ৰ তাৰ এটি খুব ইম্পৰ্টেণ্ট পাৰ্ট হ'ল খেলাইবোৰ কাৰণ উৎপাদক হিচাপে সিহঁত পানীৰ যোনবিলাক জীৱ আছে সেই খাদ্য শৃংখলৰ উৎপাদক হিচাপে খেলাইবোৰে কাম কৰে গতিকে সেই খাদ্য শৃংখলৰ খেলাই হ'ল খুবেই এটা গুৰুত্বপূৰ্ণ অংশ গতিকে ইতিমধ্যে আমি এইবোৰ হ'ল বিভিন্ন খেলাৰ বিভিন্ন উপকাৰিতাসমূহ বা উপযোগিতাসমূহ আমি ইকনমিক ইম্পৰ্টেন্স বুলিও ক'ব পাৰোঁ এইখিনিতে আমি আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ